হাই ফ্ৰেণ্ডছ নমস্কাৰ। যিহেতু বন্ধুসকল আজি 15 তাৰিখ আৰু 15 তাৰিখ আজিৰ পৰা যিহেতু 14খন জিলাৰ ৰানিং আছিলে, সেই ৰানিঙত এটা গ্ৰুপত কিমানকৈ দিছে, কিমানজন ষ্টুডেণ্টে পাছ কৰিছে, আপোনালোকক সবিশেষ মই এইটো জনাবলৈ চেষ্টা কৰিম। কিয়নো বন্ধুসকল আজি বহুতো মানে যিবোৰ ৰানিং আছিলে, পাৰফৰ্মেঞ্চ আছিলে, বহুতো বেয়া দেখিব পোৱা গৈছে যে এটা গ্ৰুপত 50 অৰ্থাৎ 50জনকৈ দিছে। এইটো নহয় যে প্ৰতিখন জিলাতে দিছে, এনেকুৱাকৈ মানে এটা গ্ৰুপত 30ৰ পৰা 50জনৰ ভিতৰত দিছে আৰু তাত মিনিমাম আটাইতকৈ কম সংখ্যক ব্যক্তিয়ে পাছ কৰিছে। মই আগতে কৈ আছোঁ যে আপোনালোকে সময় নাপাব, মানে দৌৰি থাকক, প্ৰেক্টিচ কৰি দিয়ক। কিন্তু আজি বহুতেই বেয়া লাগিছে যিবোৰ পাছ কৰিছে, মানে বহুতো কম সংখ্যক ব্যক্তিয়ে, কম সংখ্যক ল'ৰা ছোৱালী যিহেতু পাছ কৰিছে। প্ৰায় এটা গ্ৰুপত 15ৰ পৰা 8জন এনেকুৱা ধৰণৰ মাজত পাছ কৰিছে। এটা গ্ৰুপত 30, 40, 50ৰ ভিতৰত 15ৰ পৰা 8জনে অকল পাছ কৰিছে, বাকীখিনি ফেইল কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, যিবিলাক ফেইল কৰিছে বহুতো কম সময়ৰ কাৰণে তেওঁলোকে ফেইল কৰি গৈছে। আৰু যিসকল ব্যক্তি নেকি আগত আহিবলগীয়া আছে তেওঁলোকে ভালদৰে প্ৰেক্টিচ কৰক, ৰানিং কৰক। আৰু এইটোৱে মই ক'ব বিচাৰোঁ যে এটা গ্ৰুপত 50ৰ তলত দিছে, 30, 40, 20 এনেকৈ এটা গ্ৰুপত দিছে আৰু বহুত কম সংখ্যক ব্যক্তিয়ে পাছ কৰিছে। আৰু এটা কথা ভাল হৈছে, যিহেতু কাটৰ মাৰ্কটো বহুতো ল' যাব আৰু সকলোৱে প্ৰেক্টিচ কৰি থাকক।